হাই গাইজ, মই পংখীয়ে স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া বোৱাৰী পংখীলে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো ভালেই। আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, মালপোৱাৰ ৰেচিপি। যিহেতু বিহুলৈ বেছি দিন নাই, সেয়েহে আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মই এটা বাউল লৈছোঁ, তাতে এখন চেকনি লৈছোঁ। তাৰ পাছত মই 1 কাপ ময়দা দিছোঁ। তাৰ পাছতে আধা কাপ মই চুজি ব্যৱহাৰ কৰিছোঁ। মই মিহি চুজিৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকেও মিহি চুজি ব্যৱহাৰ কৰিব। তাৰ পাছতে মই আধা চামুচ বেকিং দি দিম। বেকিং দিলে মালপোৱাকেইটা ভালকৈ ফুলে, সেয়েহে মই বেকিং ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই গুড়ি চেনিৰ ব্যৱহাৰ কৰিম। মই সম্পূৰ্ণ 3 চামুচ ব্যৱহাৰ কৰা নাই, আপোনালোকৰ সোৱাদ অনুযায়ী কম বেছি কৰিব পাৰে। তাৰ পাছতে মই অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ। মিঠা বস্তুত সদায় নিমখ ব্যৱহাৰ কৰিলে খাবলৈ বেছি টেষ্টি হয়, সেয়ে মই নিমখ ব্যৱহাৰ কৰিছোঁ। তাৰ পাছতে মই কেইটামান গুৱামুড়ি দিছোঁ। গুৱামুড়িকেইটা মই ভাজি লোৱা গুৱামুড়ি দিছোঁ। ইয়াতে ব্যৱহাৰ কৰিছোঁ অকণমান ইলাইচি, গোন্ধটো ভাল আহিবৰ কাৰণে মই ইলাইচিৰ ব্যৱহাৰ কৰিছোঁ। তাৰ পাছত মই এই গোটেইখিনি ভালকৈ চাকনিৰে চাকি দিছোঁ, যাতে ভালকৈ মিহলি হয়। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। তাৰ পাছতে মই সম্পূৰ্ণ 1 কাপ গাখীৰ লৈছোঁ, কিন্তু গাখীৰখিনি একেবাৰতে আপোনালোকে ঢালি নিদিব, নহ'লে মিশ্ৰণটো পনীয়া হ'ব। অলপ অলপকৈ ঢালি দিব। চাওক মই কেনেকৈ দিছোঁ। এয়া চাওক, মই অলপ অলপকৈ গাখীৰ দি মিশ্ৰণখিনি ভালকৈ ফেটি লৈছোঁ। আপোনালোকেও ভালকৈ ফেটি ল'ব, তেতিয়াহে মালপোৱাকেইটা ভালকৈ ফুলি উঠিব। আৰু মোৰ বাটাৰখিনি প্ৰায় তৈয়াৰ হৈ গৈছে। এতিয়া মই 20ৰ পৰা 25 মিনিট এইখিনি মই ঢাকি ৰাখিম। এয়া আমাৰ মালপোৱা বনাবলৈ বাটাৰ তৈয়াৰ হৈ গৈছে। এতিয়া মই গেছত কেৰাহীখন পাতি দিছোঁ আৰু তেল সৰহকৈ ব্যৱহাৰ কৰিব। মই ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া এটা মালপোৱা জোখাৰে বাটাৰ দি লৈছোঁ। এনেকৈ চামুচখনেৰে মই ওপৰলৈ তেল দি আছোঁ। আপোনালোকেও মালপোৱাটোৰ ওপৰলৈ এনেকৈ তেল দি থাকিব, তেতিয়া ভালকৈ মালপোৱাকেইটা ফুলে। আৰু গেছৰ ফ্লেমটো ল' কৰি থ'ব। হাই কৰিলে পিছফালৰখিনি জ্বলি যাব পাৰে, সেয়েহে ল'কৈ আপোনালোকে ভাজিব। চাওক কিমান ধুনীয়াকৈ ফুলি আহিছে। এনেকৈ মালপোৱাকেইটা ফুলিলেহে খাবলৈ ভাল লাগে। ছয় মিনিট ভজা হোৱাৰ পাছত আমাৰ এয়া মালপোৱা ৰেডি হৈ গ'ল। চাওক কিমান ধুনীয়াকৈ ফুলিছে। এনেকৈ মই বাকীকেইটা মালপোৱাও বনাই ল'ম। চাওক মোৰ গোটেইকেইটা মালপোৱা ভজা হৈ গৈছে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন। এয়া চাওক মালপোৱাকেইটা কিমান ধুনীয়াকৈ ফুলিছে। ভিডিঅ'টো যদি চাই ভাল পাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।